নমস্কাৰ মই ৰাজশ্ৰী টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশবাসীক গৌৰৱান্বিত কৰা অসম সন্তান লাভলিনাৰ গৃহ প্ৰত্যাৱৰ্তনক কেন্দ্ৰ কৰি ৰাজ্যত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বিগত এটা দিনত অসমবাসীৰ উৎসাহ উদ্দীপনা হেপাহ আৰু মৰমে আবেগিক কৰিলে লাভলিনাক অৱশ্যে 24 ঘণ্টা স্বগৃহত পাৰ কৰাৰ পাছত আজি ভাৰত চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে লালকিল্লাত অনুষ্ঠিত হ'বলগীয়া দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত ভাগ লোৱাৰ উদ্দেশ্যে দিল্লীলৈ উৰা মাৰিলে লাভলিনাই কিন্তু যোৱাৰ পূৰ্বে বহু কথাই কৈ গ'ল লাভলিনাই দিল্লীলৈ উৰা মাৰাৰ প্ৰাক মুহূৰ্তত এখন সংবাদমেল সম্বোধন কৰি অসমবাসীক মনৰ কথা ক'লে লৌহ কন্যা লাভলিনাই 22 মিনিটত 22 লক্ষ মানুহৰ হৃদয় স্পৰ্শ কৰি থৈ গ'ল অসমৰ চকুৰমণি লাভলিনা বৰগোহাঁয়ে দিল্লীৰ পৰা ঘূৰি অহাৰ পাছত ৰাজ্যৰ শিশুসকলক এবাৰ লগ পাব বিচাৰে লাভলিনাই শিশুসকলক অলিম্পিক মেডেলটো স্পৰ্শ কৰি চাবলৈ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছে দুৰ্দান্ত বক্সাৰগৰাকীয়ে মেডেলৰ স্পৰ্শই শিশুক সফলতাৰ পিপাসু কৰি তুলিব বুলিও আশাবাদী খেলুৱৈগৰাকী আকৌ অসম উভতি অহাৰ পিছত এদিন মই গোটেই আমাৰ অসমৰ যোনখিনি সৰু ল'ৰা ছোৱালীখিনিক মই এবাৰ লগ কৰিম ভাবিছিলোঁ গোটেই এটা যাতে এনেকুৱা প্ৰগ্ৰাম কৰে যাতে গোটেই অসমৰ সৰু ল'ৰা ছোৱালীখিনিক যাতে মই লগ পাওঁ তাত মই সকলোকে মোৰ মেডেলটো এবাৰ টাচ কৰাই সকলোৱে যাতে টাচ কৰিব পাৰে এই কথাটো মই ভাবিছিলোঁ মই আহি পিনি মই এবাৰ লগ কৰিম বুলি ভাবিছোঁ এইটো যাতে প্ৰগ্ৰামটো ঠিক কৰি দিয়ে যদি এবাৰ মানে মেডেলটো যদি টাচ কৰে মোৰ আগতে এটা মানে সপোন আছিলে যেতিয়া মই অলিম্পিকৰ মেডেলটো দেখিছিলোঁ এবাৰ হ'লেও টাচ কৰি চাবৰ মোৰ বহুত মন আছিলে মই এতিয়া ভাবোঁ চাগে সৰু ল'ৰা ছোৱালীখিনিৰো চাগে সেইটো যদি টাচ কৰি চায় সেই ফিলটো মনৰ পৰা আহিব সেইটো কাৰণে মই এবাৰ টকিঅ'ত অসমীয়া সাংবাদিকৰ প্ৰশ্নত কেনেকৈ আচৰিত হৈ পৰিছিল লাভলিনাই সংবাদ মাধ্যমত তাৰ বৰ্ণনা দিলে ৰিঙৰ পৰা নামি আহিছিলোঁ বাউটখন জিকি আহিছিলোঁ তাৰ পৰা চবে বহুত কুৱেশ্যন কৰিছে তাৰ মাজতে অসমীয়াত ছাৰে কুৱেশ্যন কৰিলে প্ৰথমটো মই চক হৈ গ'লোঁ যে অসমীয়াত কোনে কৈ সুধিলে তাৰ পৰা মই কথাকেইটাৰ এনচাৰ দিলোঁ আৰু বহুত বেছি ভাল লাগিলে যে টকিঅ' নিচিনা জেগা এডোখৰত মই তেতিয়ালৈকে কোনো অসমীয়া মানুহৰ লগত কথা পাতিবলৈ পোৱা নাছিলোঁ ফোনত অকল ঘৰৰ মানুহৰ লগতে কথা পাতিছিলোঁ ভাল লাগিছিলে বহুত বেছি ভাল লাগিছিলে নিজৰ মানুহ যেন বাহিৰত লগ পাইছোঁ এনেকুৱা লাগিছিলে টকিঅ'ত কোৱাৰ্টাৰ ফাইনেলত জয় আৰু ছেমি ফাইনেলৰ পৰাজয়ৰ পৰা নিজৰ ভুলৰ উমান পালে বুলিও মন্তব্য কৰিছে দুৰ্দান্ত খেলুৱৈগৰাকীয়ে পেৰিছ অলিম্পিকলৈ সম্পূৰ্ণ নতুন উদ্যমেৰে প্ৰস্তুতি চলাব লাভলিনাই বিগত বৰ্ষত কোভিড সংক্ৰমণ আৰু লকডাউনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱাত ব্যৰ্থ হৈছিল প্ৰথম অসমীয়া মহিলা অলিম্পিয়ানগৰাকী তদুপৰি মাতৃৰ স্বাস্থ্যই প্ৰায় চিন্তাত পেলাই আকাশ চুব খোজা এথলীটগৰাকীক मैं ये कोशिश करूँगी कि कोई भी मेरे में कमी ना रहे कि पेरिस ओलंपिक में मैं कोई भी एक्सक्यूज़ ना दे सकूँ और उसके बीच जो कंपटीशन आएंगे उसमें मैं अपने आप को चेक कर पाऊँगी कि मैं कितने तक मैं कर पा रही हूँ तो इसका होगा और दूसरा जो इस साल में बहुत प्रॉब्लम्स आई प्रिपरेशन इतना अच्छे से नहीं हो रहा था कोविड भी मैं पॉजिटिव भी हुई थी और लॉकडाउन की वजह से घर में भी रही फिर मम्मी भी बीमार हो गई तो बहुत सारी प्रॉब्लम्स आई लेकिन मैं अपना सेल्फ बिलीव नहीं छोड़ा मैं खुद के ऊपर विश्वास रखती थी कि मैं कर पाऊँगी और शायद मैं उतना तो नहीं कर पाई लेकिन मैं एक मेडल इंडिया के लिए ला पाई পদক পোৱাৰ পাছত লাভলিনা সলনি হৈছে নেকি বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত লাভলিনাই কয় যে পদক পোৱাৰ পাছতো তেওঁ একেই আছে দেশৰ বাবে পদক বুটলিবলৈ পাই তেওঁ গৌৰৱান্বিত বুলিও মন্তব্য কৰিছে লাভলিনা বৰগোহাঁয়ে সংবাদমেলত ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ সন্মুখত চাইৰ প্ৰশিক্ষক গীতা চানুৰ চাকৰি নিয়মীয়াকৰণ কৰি দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনালে খেলুৱৈগৰাকীয়ে ব্যক্তিগত জীৱনত লৌহ কন্যা লাভলিনাই যথেষ্ট আবেগিক কিন্তু প্ৰত্যাহ্বান নেওচি পদক আজৰিবলৈ ভালকৈ জানে লাভলিনাই আত্মবিশ্বাস আছিল টকিঅ'ৰ লাভলিনাৰ ৰথৰ সাৰথি টকিঅ'ত কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই পৰাস্ত কৰা নিয়েন চিনচেনৰ বিৰুদ্ধে পূৰ্বে 4বাৰকৈ পৰাজিত হৈছিল অসম কন্যাগৰাকী কিন্তু টকিঅ'ত নিজক প্ৰমাণ কৰাৰ সুযোগ হেৰুৱাব বিচৰা নাছিল লাভলিনাই ছেমি ফাইনেলত লাভলিনাক পৰাস্ত কৰা বুচেনা চুৰমেনেলিয়ে তেওঁক ভুলবোৰ আঙুলিয়াই দিছে বুলি মন্তব্য কৰিছে এথলীটগৰাকীয়ে বক্সিঙৰ উপৰিও গান শুনি ভাল পাই লাভলিনাই অসমৰ বাহিৰত অনুশীলনত ব্যস্ত হৈ থাকিলে বিহুলৈ মনত পৰে বুলিও সংবাদমেলত উল্লেখ কৰিছে লাভলিনাই বিহু মিছ কৰোঁ কাৰণ অসম বুলি ক'লে প্ৰথমে বিহুটোৱে মোৰ মনলৈ আহে সৰুৰ পৰা যেনেকৈ আমি হুঁচৰি গাবৰ কাৰণে গৈছিলোঁ বিহুৰ টাইমত সেইকেইদিন মানে মনৰ যেনেদৰে আমি উৎফুল্লিত হৈ আছিলোঁ সেই সময়খিনি মনত পৰে কাৰণ এতিয়া বহুত বছৰ হ'ল বিহু পায়ে পোৱা নাই
কেতিয়াবা আহিলেও সেই এদিনৰ কাৰণে বিহু যেন নালাগে এদিনৰ কাৰণে আহি পিনি গুচি যোৱা হয় সেই বিহুৰ ডান্স সকলোৱে আহি পিনি ঘৰত হুঁচৰি মাৰে সেই সকলোখিনি বহুত মনত পৰে ট্ৰেইনিঙত কেতিয়াবা নচা হৈছিল নেকি অলপ হয় আমাৰ জুনৰ কেতিয়াবা ফাংচন হ'লেও আৰু বিহুৰ কেতিয়াবা আমি ডান্স কৰোঁ দেশৰ ক্ৰীড়া পৰিকাঠামোক বাৰুকৈয়ে অসন্তুষ্ট অসম কন্যাগৰাকী শিক্ষা ব্যৱস্থাই ক্ৰীড়াক অৱহেলা কৰাৰ বাবে ভাৰতীয় শিশুৰ মনত স্পৰ্টছ সায়েন্সৰ ধাৰণা নাথাকে বুলিও মন্তব্য কৰিছে লাভলীনা বৰগোহাঁয়ে সংবাদমেলত ক্ৰীড়াক পাঠ্যক্ৰমৰ এটা বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে প্ৰথম অলিম্পিক পদক বিজয়ী অসমীয়া লাভলীনা বৰগোহাঁয়ে আত্মবিশ্বাস থাকিলে পুৰুষ আৰু মহিলাৰ মাজত কোনো পাৰ্থক্য নাই বুলিও মন্তব্য কৰিছে লৌহকন্যা লাভলীনাই অসমত ক্ৰীড়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে দেশৰ গৌৰৱ লাভলীনা বৰগোহাঁয়ে আমি ছোৱালী হয় সব কৰিব পাৰোঁ ল'ৰাই যেনেদৰে সব কৰিব পাৰে আমিও সেনেদৰে সব কৰিব পাৰোঁ সেই বস্তুটো যদি বিশ্বাস আহে তেনেহ'লে নিশ্চয় তদুপৰি ডিএছপি হিচাপে আৰক্ষীয়ে দেশৰ বাবে প্ৰশাসনিক দিশটোত সেৱা আগবঢ়োৱাৰ দৰে পদক জয় কৰি দেশক সেৱা কৰাৰ মন অসম সন্তানগৰাকীৰ পিতৃ মাতৃৰ আগ্ৰহ উৎসাহ আৰু সহযোগিতাৰ বাবে লাভলীনাই আজৰি আনিলে অলিম্পিক পদক সংবাদমেলৰ মাজতে মঞ্চক পিতৃক পাই আবেগিক হ'ল লৌহকন্যা লাভলীনাই লাভলীনাক সাৱটি ধৰি হিয়া উজৰিৰ আশীৰ্বাদ দিলে পিতৃ টিকেন বৰগোহাঁয়ে দিল্লী যাত্ৰাৰ পূৰ্বে অসমবাসীৰ সৈতে লাভলীনাই কটোৱা 22টা মিনিটে আবেগিক কৰিলে বহুতকে বিপুল বৰ্মাও প্ৰথম প্ৰেডিক্ট কৰিছিল লাভলীনাই গ'ল্ড মেডেল আনিব বুলি বিপুল বৰ্মাক মই জানিব বিচাৰিছোঁ বিপুল আৰু আগলৈ যাওক লাভলীনা এদিন বিশ্ব দৰবাৰত অসম আৰু ভাৰতক আকৌ এবাৰ প্ৰতিষ্ঠা কৰিব লাভলীনাই এতিয়া তাকে কামনা কৰিছে সমগ্ৰ দেশবাসীয়ে চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট